নমস্কাৰ। আমি চিবল কেনেকৈ বনাম সেইটো মই দেখুৱাই দিবলৈ লৈছোঁ। এতিয়া চিবল বনাবলৈ আমি কি কৰিব লাগিব? চিবল মানে হ'ল এটা এনাৰ্জি বল, যিটো আমি বনাব লাগিব। আৰু কোনোবা এজন মানুহৰ নাম লৈ যিজন মানুহক আমি এনাৰ্জি দিব বিচাৰিছোঁ, তেওঁ যদি দূৰত্বত থাকে তেতিয়াহ'লে আমি তেওঁলৈ সেই বল পঠিয়াব পাৰোঁ, এনাৰ্জি পঠিয়াই দিব পাৰোঁ। তাৰ কাৰণে আমি কি কৰিম? দুখন হাত এনেকৈ প্ৰথমতে মোহাৰি ল'ম, ৰাব কৰি ল'ম। দুখন হাত মোহাৰি ল'লোঁ। কিছু সময় আধা মিনিটমান আমি প্ৰায় এনেদৰে হাতখন মোহাৰি থাকিম, যাতে আমাৰ হাতৰ তলুৱাখন এক্টিভ হৈ যায়। তেনেদৰে হাতৰ তলুৱাখন গৰম হ'ব, এক্টিভ হ'ব। অৰ্থাৎ কিয়নো আপোনাৰ হাত অলৰেডি ৰেকিৰ দ্বাৰা এটুনমেণ্ট দিয়া হৈ আছে, গতিকে আপুনি এতিয়া এনেদৰে কৰাৰ পিছত আপুনি দুখন হাতত যেতিয়া হ'ব, আপুনি হাতখন এনেদৰে কিছু দূৰলৈ নিব, ওচৰলৈ আনিব, কিছু দূৰলৈ নিব। এনেদৰে হাত দুখন দূৰলৈ নিব, ওচৰলৈ আনিব, তেনেকুৱা কৰিব। তেনেদৰে হাতখন এটা নিজে আপুনি গম পাব যে ইয়াতে এটা কিবা এটা আছে, যিটো বস্তু হাতখন আকৌ এটা সময়ত আপোনাক বাধা দিব। ইয়াৰ পৰা আপুনি ফিল কৰিব যে এটা বস্তু সন্মুখত এটা প্ৰেছাৰ পাইছে আপুনি। তাৰপিছত বহল হৈ গৈ থাকিব। তাৰপিছত আপুনি যেতিয়া ফিল কৰে যে আপোনাৰ সন্মুখত ইমান ডাঙৰ এটা বল হ'ল, এইখিনি যিটো বল হ'ল, এই বলটো আপুনি এটা নিজৰ সন্মুখত ভিজুৱেল কৰিব। ধুনীয়াকৈ বলটো এনেদৰে বনাই ল'লে, নিজৰ আপুনি আজ্ঞা চক্ৰ ইউজ কৰক। ধুনীয়াকৈ 3টা ৰিং দিলে, বলটো বনালে। আপুনি ইমাজিন কৰিছে আপোনাৰ চকুৰ সন্মুখত এটা বল এটা আছে, যিটো বলত আপুনি এতিয়া এনাৰ্জি প্ৰদান কৰিব, এনাৰ্জি দিব। যে আপুনি এতিয়া যিহেতু চিম্বলছ জানে, চিম্বলছ পাইছে, এই চকু মুজি থাকিব, চিম্বলছ পাইছে। এই বলটোত প্ৰথমতে আপুনি বলটো বনোৱাৰ পিছত ইয়াতে চকুৰে আঁকি দিব। প্ৰথম চিম্বল চকুৰে আঁকিব, তাৰপিছত আপোনাৰ প্ৰত্যেকটা চিম্বল তেনেদৰে আঁকিব। ফাৰ্ষ্ট চিম্বল, ছেকেণ্ড চিম্বল, থাৰ্ড চিম্বল। এতিয়া আপুনি যিহেতু আপুনি ৰেকি 3rd লেভেল কৰিলে, গতিকে আপুনি এতিয়া ৰেকি 3rd লেভেলৰ যিটো চিম্বল, সেই চিম্বলটো পালে। এইটো আপুনি এই মাষ্টাৰ চিম্বলো ইয়াত ইউজ কৰিব পাৰে। আৰু যদি আপুনি বেলেগ চিম্বল জানে, যেনে কৰোণা ৰেকি চিম্বল জানিব পাৰে, বা আপুনি এঞ্জেল ৰেকিৰ চিম্বল জানিব পাৰে, এই আটাইবোৰ চিম্বল ইয়াতে ইণ্টেনশ্যন আপুনি বলটো ড্ৰ কৰিব, ভিজুৱেল কৰিব বলটো। তাৰে ওপৰত আপুনি চকু মুজি কৰিব গোটেইখিনি কাম। আৰু তাৰ ওপৰত আপুনি বলটোৰ ওপৰত গোটেই আপুনি কৰিব পাৰে, চিম্বলছবোৰ ড্ৰ কৰিব।